পণ্ডিতঘাটত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিয়াম ৰংহাং নিৰ্বাচনী ৰণদংকা। উন্নয়নৰ স্বাৰ্থত অমৰ সিং টিছক ভোট দিয়াৰ আহ্বান। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নমাটি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত থকা পণ্ডিতঘাটত আজি লোকসভা নিৰ্বাচনৰ ৬ নং ডিফু লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অমৰ সিং টিছৰ হৈ আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিয়াম ৰংহাঙে হেলিকপ্টাৰ লৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপি দলৰ প্ৰাৰ্থী অমৰ সিং টিছক বিপুল ভোটত জয়যুক্ত কৰাৰ আহ্বান জনায়। উক্ত সভাতেই নমাটি পৰিষদীয় সমষ্টিৰ MSC তথা পৰিষদৰ কাৰ্যবাহী সদস্য ৰিতেশ ইংহে, লুনচিং তেৰণ বিধায়ক দৰচিং ৰংহাং, সাংসদ হৰেণ সিং বে আদি কৰি বিজেপি দলৰ দলীয় নেতা কৰ্মীসকল উপস্থিত থাকে। অকল নমাটি সমষ্টি বুলিতো নহয়, অসম আমাৰ কাৰ্বি আংলঙৰ বিভিন্ন সাহিত্য পৰিষদৰ কনষ্টিটুৱেঞ্চিবিলাক যেনেকৈ ৰাইজে আজি শিল দল ভাঙি আছে, নিশ্চয় বিজেপিয়ে সুখ দুখ ৰাইজৰ লগত সদায় আছে। আজি ৰাইজে আমাৰ প্ৰতি এটা ডাঙৰ এটা বিশ্বাস আছে। এই বিশ্বাস লৈ আজি আমি বিকাশ আনিব পাৰিছোঁ আৰু আহিবলগীয়া দিনত ৰাইজক কেনেকৈ আমি সেৱা কৰিবৰ কাৰণে আমাৰ জল্পনা কল্পনাবিলাক আছে আৰু নিশ্চয় আমাৰ চৰকাৰে যি কৰি আছে ৰাইজে দেখি আছে। এতিয়াতো ৰাইজে আমাৰ লগত ডেইলিয়ে জইনিং কৰি আছে। এইকাৰণে এবাৰ অমৰ সিং টিছক আমাৰ নমাটি সমষ্টিৰ পৰা আগত কিমান ভোট পাইছে, ইয়াত আমি 2 গুণ ভোট পাম বুলি আশা কৰিছোঁ। পূৰ্বৰ নিৰ্বাচনৰ পৰা এবাৰ আৰু অধিক আগ্ৰহেৰে আহিছে। নিশ্চয় নিশ্চয় ৰাইজে যেনেকৈ আমি য'ত আমি নিৰ্বাচন প্ৰচাৰ সভাৰ আমি য'ত পলিং ষ্টেচন গাঁও গ'লে তাত জইনিং কৰাৰ মানুহ থাকে আৰু নিশ্চয় আৰু আহিবলগীয়া আজিও বহুত জইনিং আছিলে, কিন্তু আজি সময়ৰ নাটনি CM ছাৰে আৰু বেলেগ ঠাইত যাব, কিন্তু আমি জিলাৰ প্ৰেচিডেণ্টৰ পৰা পাৰ্মিশ্যন লৈ আমি পলিং ষ্টেচনতে আমি জইনিং কৰা হ'ব। 6 ST পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চি ভাৰতীয় জনতা প্ৰাৰ্থীত অমৰ সিং টিছক বিপুল ভোটত জয়যুক্ত কৰাৰ স্বাৰ্থত নিৰ্বাচনৰ প্ৰচাৰ আমি সমষ্টিয়ে গৈছোঁ। আজি নমাটি কনষ্টিটুৱেঞ্চি আমি দেখিলোঁ সকলো মহিলা ইয়াত ওলাই আহিছে। ইয়াত যোৱাবাৰ ৰিতেশ সিংহে যিমানখিনি ভোট পাইছে তাতোকৈ 2 গুণ ভোট পাব এবাৰ। ৰাইজে যিটো ওলাই আহিছে আৰু প্ৰত্যেক সমষ্টিত যিটো মই ঘূৰিছোঁ, প্ৰত্যেক সমষ্টিত দিনে দিনে ভাৰতীয় জনতা পাৰ্টি যোগদান কৰি আছে। কংগ্ৰেছ আৰু APSLC, বিশেষকৈ কংগ্ৰেছ আৰু APSLC সেই দুটা দলত ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিছে। কাৰণ কাৰ্বি আংলঙত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চেষ্টাৰ ফলত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আশীৰ্বাদ, অমিত শ্বাহ গৃহমন্ত্ৰীৰ লগত আলাপ আলোচনা কৰি 6টা উগ্ৰপন্থীৰ লগত শান্তি চুক্তি হৈছে। শান্তি চুক্তি হোৱাৰ লগে লগে কাৰ্বি আংলং, ডিমা হাছাও, ৱেষ্ট কাৰ্বি আংলঙত এটা স্থায়ী শান্তি হৈছে। সকলো জাতি জনগোষ্ঠীৰ লগত আপোনালোকে দেখা পাইছে যে কাৰ্বি আংলঙৰ ভাৰতীয় জনতা চৰকাৰ হোৱাৰ পিছত, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব লোৱাৰ পিছত কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙৰ ডিমা হাছাও কোনো জাতি জনগোষ্ঠীৰ লগত সংঘাত আজিলৈকে হোৱা নাই আৰু ভৱিষ্যতেও নাথাকিব। এটা কাৰ্বি আংলং, ডিমা হাছাও আৰু ৱেষ্ট কাৰ্বি আংলং ৰাইজে এটা চিন্তা কৰিছে যে এটা কাৰ্বি আংলঙত সমান্তৰাল হিচাপে ডেভেলপমেণ্ট হ'ব লাগে। কাৰ্বি আংলঙৰ ৰাজনীতিৰ সমস্যা আছে, অট'নমাছ ষ্টেট সমস্যা, সেই গোটেইখিনি সমস্যাবিলাকক পূৰণ কৰাৰ স্বাৰ্থত আৰু কাৰ্বি আংলঙৰ ইণ্টাৰষ্টেট বৰ্ডাৰ আছে, ইণ্টাৰ-ডিষ্ট্ৰিক্ট বৰ্ডাৰ আছে, সেইবিলাকৰ সমস্যাও আলাপ আলোচনা কৰি সমস্যাবিলাকৰ সমাধান কৰি গৈ আছে। আৰু কাৰ্বি আংলঙত দিনে দিনে ডেভেলপমেণ্টৰ কামটো আপোনালোকে দেখা পাইছে হৈ আছে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কাৰণে প্ৰথমবাৰ এটা ইতিহাস ৰচনা কৰিছে। কাৰ্বি আংলং, ডিমা হাছাওৰ কাৰণে প্ৰায় 16 crores অধিক ডেভেলপমেণ্টৰ আঁচনিবিলাকক দিয়া হৈছে। কাৰ্বি আংলঙত আৰু ডিমা হাছাও
ডিমা হাউচতো স্পেচিয়েল পেকেজৰ জৰিয়তে ৱৰ্ল্ড বেংকৰ পুঁজিৰ জৰিয়তে অকল ৰাস্তাতে 6,000 ক্ৰোৰ্ছৰ তেখেত অনুমোদন দিয়া হৈছে ডিমা হাউচৰ এটা এছেম্বলি ছিটতে আৰু ৱেষ্ট কাৰ্বি আংলঙৰ কাৰণে প্ৰায় 10,000কৈ অধিক বেলেগ বেলেগৰ আঁচনি আমাক উপহাৰ দিয়া হৈছে কোনো চিফ মিনিষ্টাৰে আজি তাৰিখলৈকে আমাৰ কাৰ্বি আংলঙৰ ডিমা হাউচৰ আৰু ৱেষ্ট কাৰ্বি আংলঙৰ এনেকুৱা ডেভেলপমেণ্টৰ আঁচনি হাজাৰ কোটি দিয়া নাই কিন্তু প্ৰথমবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে কাৰ্বি আংলঙৰ ডিমা হাউচৰ আৰু ৱেষ্ট কাৰ্বি আংলঙত যাতে ডেভেলপমেণ্টৰ কামবিলাকৰ পূৰণ কৰিবৰ কাৰণে তেখেতে সেই পুঁজিবিলাকত দিয়া হৈছে হ'ব